সকলোকে স্বাগতম। মই দেৱ। আজি এটা নতুন কাহিনীৰ সৈতে মই আপোনালোকৰ সন্মুখত। কাহিনীৰ শিৰোনাম সৰু এটা কাহিনী, বহু কিছু শিকনি। কাহিনীটোৰ গুৰুত্ব উপলব্ধি কৰিবলৈ মোৰ কবিতাৰ দুটামান শব্দৰে এনেদৰে আৰম্ভ কৰিছোঁ। কোনে কয় মাটি পানী বায়ু নহ'লে গছৰ গুটি নগজে। অসম্ভৱ যেতিয়া সম্ভৱ হ'ব খোজে, শুকান শিল ইটাটো আহঁত গছ গজে। আজি যিটো কাহিনী আৰম্ভ কৰিবলৈ লৈছোঁ, সেই কাহিনীয়ে আপোনাকো আপোনাৰ জীৱনক বুজি পোৱাত সহায় কৰিব। আহক তেন্তে আজিৰ কাহিনী আৰম্ভ কৰোঁ। বুদ্ধদেৱে এদিন পুৱা শোৱাৰ পৰা উঠিয়ে দেখে যে তেওঁৰ আশ্ৰমৰ সন্মুখত ৮-১০জনমান লোকে ইফাল সিফাল কৰি টহল দি আছে। নকলেও বুদ্ধদেৱে বুজি উঠিল যে তেওঁকে সাক্ষাৎ পাবৰ বাবে হয়তো আহিছে। বুদ্ধদেৱে তেখেতৰ শিষ্য এজনক মাতি কি উদ্দেশ্যত তেওঁলোক আহিছে সুধিবলৈ পঠালে। শিষ্যজনে উভতি আহি জনালে যে সেই লোককেইজনে তেখেতকে লগ কৰিবলৈ আহিছে, কাৰণটো তেখেতকে ক'ব বুলি অৱগত কৰিলে। আনহাতে এই কথাও জনালে যে তেখেতৰ সাক্ষাতৰ বাবে অনুমতি বিচাৰিছে। তেতিয়া বুদ্ধদেৱে ক'লে, ঠিক আছে, তেওঁলোকক চৰাঘৰতে বহিবলৈ দিয়া আৰু আতিথ্য প্ৰদান কৰা। মই মোৰ প্ৰাতকৰ্ম কৰিয়ে তেওঁলোকক সাক্ষাৎ কৰিম বুলি ক'বা। যথা সময়ত বুদ্ধদেৱ আহিল। চৰাঘৰত এজন সুন্দৰ সুঠাম ৰাজলক্ষণযুক্ত পুৰুষ বহি আছিল। বুদ্ধদেৱক দেখি হাতযোৰ কৰি সেৱা জনাই ক'লে, মই অমিত মত্ত, উশাপুৰৰ ৰজা। আপোনাক লগ পাবলৈ দুজনমান বিশ্বস্ত দেহৰক্ষীৰ সৈতে নিশাই নাৱেৰে আহি এই ঠাইত উপস্থিত হৈছোহি। আকৌ গা বচাই উভতি যাব লাগিব, সেইকাৰণে পুৱাই আপোনাক অসুবিধা দিলোঁ। বুদ্ধদেৱে কৈ উঠিল, ৰাজন, আপুনি ইমান প্ৰবল প্ৰতাপী, তথাপিও ইয়ালৈ অহাৰ কাৰণ কি? মই কিদৰে সেৱা আগবঢ়াব পাৰোঁ আপোনাক? অমিত মত্তই কৈ উঠিল, মই বাহিৰৰ শত্ৰু আৰু আত্মীয় মায়াজালত বন্দী চলনাৰ লগত যুঁজি ভাগৰি পৰিছোঁ। মোৰ ৰাজগুৰুৱে পৰামৰ্শ দিলে আপোনাক এবাৰ সাক্ষাৎ কৰি মোৰ সমস্যাবোৰ অৱগত কৰিবলৈ। আপুনি নিশ্চয় কিবা এটা সমাধান দিব পাৰিব। দেৱে কথাবোৰ মনোযোগেৰে শুনি লাহেকৈ প্ৰশ্ন কৰিলে, সমস্যা মানে কেনেধৰণৰ সমস্যা? অমিত মত্তই কৈ উঠিল, মোৰ ৩জন সন্তান, জ্যেষ্ঠ যুৱৰাজে ৰাজ্য চম্ভালিব পৰাকৈ যোগ্যতা বা সক্ষম নহয়। দ্বিতীয়জন যুৱৰাজে ৰাজপাট লাভৰ বাবে ষড়যন্ত্ৰ কৰি আছে মোৰ বিপক্ষে, নিজ পিতৃৰ বিপক্ষে। মই জানো ৰাজধৰ্মৰ মতে এনে কাৰ্যৰ বাবে মৃত্যুদণ্ডই একমাত্ৰ শাস্তি, কিন্তু পিতৃ হিচাপে থমকি ৰ'ব লগা হৈছে। আনহাতে মই জানো সৰু যুৱৰাজে ৰাজ্য শাসন চম্ভালিব পৰাকৈ যোগ্য। এই ঘটনাৰ আভাস পাই চুবুৰীয়া ৰাজ্যৰ ২-এজন ৰজায়ো মোৰ ৰাজ্য আক্ৰমণৰ বাবে সাজু হৈ আছে। মোৰো বয়স বাঢ়ি আহিছে, দেহ আৰু মনতো শক্তি কমি আহিছে। কাৰ সৈতে যুঁজিম মই? নিজৰ সন্তান নে শত্ৰুৰ সৈতে, নে নিজেই নিজৰ সৈতে? বুদ্ধদেৱে তেতিয়া ক'লে, আপোনাক এই সমস্যাবোৰৰ সমাধান বা সঠিক সিদ্ধান্ত মই দিব পাৰিম বুলি কিয় ভাবিলে? তেতিয়া অমিত মত্তই কৈ উঠিল, আপুনি জ্ঞানৰ সাধনা কৰে, বৌদ্ধত্ব লাভ কৰিছে, গতিকে আপুনি নিশ্চয় এটা সঠিক সিদ্ধান্তই দিব। বুদ্ধদেৱে তেতিয়া মিচিকে হাঁহিল আৰু ক'লে, মই যে ৰাজ অট্টালিকা মোহ এৰি ভোগবিলাক ৰাজকীয় ক্ষমতা ত্যাগ কৰি ভিক্ষুক হ'লোঁ, এইটো সিদ্ধান্ত সঠিক আছিল জানো? 10জনক সোধক, 10জনে ভুল সিদ্ধান্ত বুলি ক'ব। ৰাজপাট পাবলৈ কতয়ে কত সাধনা কৰে, কোনোৱে চলনা কৰে, আৰু মই ৰাজহক এৰি অঘৰী ভিক্ষুক হ'লোঁ। অসম্ভৱ, মগজুৰ বিকৃতি নঘটিলে এনে সিদ্ধান্ত কোনোৱে নলয় বুলি ক'ব। আপোনাকো যদি মই কওঁ, সকলো লোভ মোহ ত্যাগ কৰি ৰজাৰ হাতযোৰ খুলি মোৰ দৰে ভিক্ষুক হৈ যাওক, সকলো সমস্যাৰ পৰা মুক্ত হৈ যাব, পাৰিবনে আপুনি? অমিত মত্ত নীৰৱে ৰ'ল। বুদ্ধদেৱক দিবলৈ হাতত একো উত্তৰ নাছিল। আকৌ বুদ্ধদেৱে আৰম্ভ কৰিলে, আপুনি যিদৰে সহজতে ভিক্ষুক হ'ব নোৱাৰে, ময়ো সহজতে ৰজা হ'ব নোৱাৰোঁ। সমস্যাবোৰ সকলোৰে দৃষ্টিত সুকীয়া সুকীয়া। আপোনাৰ বাবে এই মুহূৰ্তত ৰজাৰ পৰা ভিক্ষুক হোৱাটো যিমান কঠিন বা সমস্যা, মোৰ বাবে সিমানেই সহজ। সেইবাবে মই কওঁ, নিজেই নিজক সোধা, নিজেই নিজৰ সহায় হোৱা। আপুনি যিহেতু মোৰ ওচৰলৈ ইমান আশাৰে আহিছে, গতিকে পৰামৰ্শ নহয়, সৰু এটা কাহিনী শুনাওঁ আপোনাক। কাহিনীটোতে আপুনি আপোনাৰ সমস্যাৰ সমাধান পাই যাব। বুদ্ধদেৱে আৰম্ভ কৰিলে, এখন দেশত এজন ৰজা আছিল। সেই ৰজাজনৰে অতি বিশ্বাসী এজন লগুৱা আছিল, নাম শ্ৰীমন্ত। শ্ৰীমন্তই ৰজাজনৰ খোৱা বোৱা, সাজপাৰ, সকলো দৰকাৰী আৰু গোপনীয় কাম কাজসমূহৰ চোৱা চিতা তথা তদাৰক কৰিছিল। এক কথাত লগুৱাজন ৰজাৰ সোঁহাতস্বৰূপ আছিল।
সময় সদায় একেই নাথাকে। যিদৰে ভাল দিনো আহে ঠিক সেইদৰে বেয়া দিনো আহে। এইবাৰ বেয়া দিন ৰজা আৰু শ্ৰীমন্ত দুয়োৰে জীৱনলৈ আহিল। ৰজালৈ খবৰ আহিল যে চুবুৰীয়া ৰাজ্যৰ এজন ৰজাই তেখেতৰ ৰাজ্য আক্ৰমণ কৰিছে। গতিকে ৰজাৰ যুদ্ধৰ বাবে সাজু হ'ল। ৰজাজনৰ এটা বিশেষ কবচ আছিল, যিটো তেখেতে যুদ্ধলৈ গ'লে সদায় পৰিধান কৰে আৰু সদায় যুদ্ধত জয়ী হৈ আহে। আৰু সেই কবচটো গোপনীয় আৰু সুৰক্ষিত স্থানত শ্ৰীমন্ত নামৰ লগোৱাজনে থৈ দিয়ে আৰু যেতিয়া প্ৰয়োজন হয় আনি দিয়ে। ৰজা যুদ্ধলৈ যাবলৈ সাজু। কবচ আনিবলৈ শ্ৰীমন্ত নিৰ্দিষ্ট গোপনীয় কোঠালৈ গ'ল। পেৰা খুলিল, কিন্তু যি ঠাইত কবচটো থাকিব লাগে তাত কবচটো নাই। শ্ৰীমন্ত হতভম্ব। কবচ ক'ত গ'ল? পেৰাটোৰ প্ৰতিটো চুক কোণ তন্ন তন্নকৈ পৰীক্ষা কৰিলে, কিন্তু কবচটো নাপালে। কেৱল পেৰাটোৰ কাষতে সৰু এটা বিন্ধা দেখিলে, হয়তো নিগনিয়ে ফুটা কৰি কবচটো লৈ গ'ল। শ্ৰীমন্তই ভয়ে ভয়ে ৰজাক জনালেহি যে কবচটো নাই, থোৱা ঠাইতে নাই। ৰাজমহলত হঠাতে শোৱা দোৱা লাগিল। ৰজা যুদ্ধলৈ যাবলৈ সাজু, অথচ প্ৰাণদায়িনী কবচটো নাই। ই কেনেকৈ সম্ভৱ? ৰাজমহলত কোনোবা চোৰাংচোৱা বা গোপন শত্ৰু আছে নেকি, যিয়ে কবচটো লুকুৱাই দিছে? তৎক্ষণাত জৰুৰীভাৱে বৈঠক বহিল। বিচাৰ বিবেচনাৰ অন্তত সন্দেহৰ আঙুলি শ্ৰীমন্তলৈ উঠিল। কাৰণ সেই গোপন ঠাই গোপন কক্ষটোৰ বিষয়ে কেৱল শ্ৰীমন্তই জ্ঞাত। আনহাতে যিটো পেৰাত কবচটো ৰাখে সেইটো পেৰাৰ চাবিটো তাৰ হাততে থাকে। তেনে ক্ষেত্ৰত কবচটো কেনেকৈ হেৰাল? যদি হেৰাইছে তাৰ বাবে দায়ী শ্ৰীমন্ত। নিজৰ কামৰ প্ৰতি দায়িত্বজ্ঞানহীন আৰু অমনোযোগী তথা নিজ দেশৰ বাবে সংকটৰ কাৰক শ্ৰীমন্তক উদ্দেশ্যি ৰজাই শাস্তি ঘোষণা কৰিলে। মই যুদ্ধলৈ যিহেতু যামেই, যোৱাৰ পূৰ্বে ইয়াৰ মৃত্যু দণ্ড হওক। ই দগাবাজে মোৰ তাতে থাকি মোকে বিশ্বাসঘাতক কৰিলে। গতিকে মোৰ দেশৰ ভূমিত ইয়াৰ হাড় এডালো যাতে নপৰে, ইয়াক মোৰ ৰাং কুকুৰ জাকৰ মাজত মেলি দে। বখলিয়ে খাই পেলাওক, খোৱা খাব, নোখোৱাবোৰ কাউৰী শগুনে খাব। তথাপিও ইয়াৰ হাড় এডালো মোৰ দেশৰ ভূমিত পৰিবলৈ নিদিওঁ। ৰজাই শাস্তি ঘোষণা কৰি শ্ৰীমন্তক মৃত্যুৰ পূৰ্বে শেষ ইচ্ছা কি সুধিলে। তেতিয়া শ্ৰীমন্তই ক'লে, মহাৰাজ, মই এই মুহূৰ্ততো কওঁ, মই আপোনাৰ কবচ হেৰুওৱা বা লুকুওৱা নাই। কিন্তু মোক যিহেতু দোষী ঘোষণা কৰি শাস্তি বিহিলেই, গতিকে মোৰ আৰু ক'ব লগা কি আছে? আপুনি যিহেতু মোৰ শেষ ইচ্ছা সুধিছে, মোৰ শেষ ইচ্ছা হ'ল মই জীৱনৰ আধা সময় আপোনাৰ ৰাজমহলতে কটালোঁ, আপোনাক সেৱা আগবঢ়ালোঁ। গতিকে মোৰ মৃত্যুৰ পূৰ্বে মই আত্মীয় স্বজনৰ সৈতে কেইটামান দিন কটাব বিচাৰোঁ। আপুনি মোক এসপ্তাহ সময় দিয়ক, যাতে মই পৰিয়ালৰ লগত কটাব পাৰোঁ। এয়াই মোৰ শেষ ইচ্ছা। ৰজাই শেষ ইচ্ছা ৰক্ষা কৰি এসপ্তাহৰ বাবে শ্ৰীমন্তক মুক্ত কৰি দি যুদ্ধলৈ ৰাওনা হ'ল। আৰু যাওঁতে নিৰ্দেশ দি থৈ গ'ল, 7 দিনৰ পাছতে যাতে শ্ৰীমন্তক মৃত্যুদণ্ড দিয়া হয়। অৱশেষত ৰজা যুদ্ধৰ পৰা উভতিল, বিজয়ী হৈ উভতিল। আহি দেখে যে শ্ৰীমন্ত এতিয়াও জীৱন্ত, কাৰাগাৰত বন্দী কৰি থোৱা হৈছে। ৰজাই তৎক্ষণাৎ মন্ত্ৰীক তলব কৰি কি কাৰণে শ্ৰীমন্তক এতিয়াও জীৱিত কাৰণ সুধিল। তেতিয়া মন্ত্ৰীয়ে ক'লে, আপোনাৰ আদেশ মৰ্মে এসপ্তাহৰ পাছত আমি শ্ৰীমন্তক সেই হিংস্ৰ কুকুৰজাকৰ মাজত হাত ভৰি বান্ধি এৰি দিলোঁ। কুকুৰবোৰো জঁপিয়াই পৰিল, কিন্তু কামুৰিবলৈ নহয়, মৰম কৰিবলৈহে। কুকুৰবোৰে আক্ৰমণ নকৰিল, সেইবাবে এতিয়াও শ্ৰীমন্ত জীৱিত। আপুনি যি শাস্তি ঘোষণা কৰিছিল কাৰ্যত নহ'ল। গতিকে এইবাৰ কি শাস্তি দিয়ে সেই আদেশৰ বাবে আপোনালৈ অপেক্ষা কৰিছিলোঁ। ৰজাই খন্তেক চিন্তা কৰি মন্ত্ৰীক ক'লে, তাক মোৰ সন্মুখত হাজিৰ কৰা হওক। তৎক্ষণাৎ ৰজাৰ সন্মুখত শ্ৰীমন্তক হাজিৰ কৰা হ'ল। ৰজাই তালৈ চাই গৰ্বেৰে কৈ উঠিল, দেখিলি তই মোৰ লগত ছলনা কৰি মোৰ অনিষ্ট কৰিব খুজিছিলি, কিন্তু মই বিজয়ী হৈ সুশৰীৰে তোৰ সন্মুখত। মোক এটা কথা কচোন, কুকুৰকেইটাৰ লগত কি ছলনা কৰিলি, নে মোৰ কবচটো পিন্ধি কুকুৰকেইটা ওচৰ চাপিলি? শ্ৰীমন্তই অতি বিনয়ীভাৱে ক'লে, মই একোৱে ছলনা কৰা নাছিলোঁ, আপোনাৰ কবচো লুকুওৱা নাছিলোঁ। আপুনি আপোনাৰ ৰাজ্য আৰু প্ৰজাক ভাল পায়, সেই ভালপোৱাৰ আত্মবিশ্বাসতে আপুনি জয়ী হ'ল। ময়ো আপোনাৰ কবচ চুৰ কৰা বা লুকুওৱা নাছিলোঁ। মই যে নিৰ্দোষী সেই কথা প্ৰমাণ কৰাৰ আত্মবিশ্বাসৰ বাবে মই জীয়াই থাকিব খুজিছিলোঁ আৰু জীয়াই আছিলোঁ। আপোনাৰ পৰা এসপ্তাহৰ সময় লৈ মই সেইকেইটা কুকুৰৰ ওচৰলৈ গ'লোঁ, যিকেইটা কুকুৰৰ মই খাদ্য হ'ম। বহু অনুৰোধৰ মূৰত কুকুৰকেইটাৰ দায়িত্বত থকা বিষয়াজনক সন্মত কৰালোঁ আৰু মই কুকুৰকেইটা খাদ্য যোগনীয়াৰ দায়িত্ব ল'লোঁ। সিহঁতক খাদ্য খাবলৈ দিলোঁ, মৰম দিলোঁ আৰু বিনিময়ত সিহঁতে মোক মোৰ প্ৰাণটো ঘূৰাই দিলে। কাহিনীটো সামৰি বুদ্ধদেৱে খন্তেক থমকি ৰৈ অমিত মত্তক প্ৰশ্ন কৰিলে,
এতিয়া কওক কাহিনীটোৰ পৰা কি শিকিলে? অমিত মত্তই খন্তেক চিন্তা কৰি ক'লে, আমি সমস্যাবোৰৰ লগত বন্ধুত্ব কৰিব লাগিব, সমস্যাবোৰক ভাল পাব লাগিব। বুদ্ধদেৱে কৈ উঠিল, আপুনি ঠিকে কৈছে। অৱশ্যে আমি সমস্যাবোৰৰ লগত বন্ধুত্ব কৰোঁ নকৰোঁ সেইটো সুকীয়া কথা। কিন্তু এটা কথা ঠিক যে সমস্যাবোৰক ভাল পাই ওচৰ চাপি যাব লাগে। এটা কথা মন কৰিব, আমি যেতিয়া এটা মন্দিৰৰ চিৰি বগাই গৈ থাকোঁ, আমাৰ দুভৰিৰ লগতে অনেকজন মানুহে খোজত খোজ মিলাই গৈ থাকে। সেই খোজবোৰৰ মাজত আমাৰ বন্ধুজনো গৈ থাকে বা অচিনাকি পথিকজনো গৈ থাকে। কেতিয়াবাতো আমি অকলে গৈ থাকোঁ। সেই যাত্ৰাত আমি আমাৰ বন্ধু কোন, শত্ৰু কোন বা পথিকজন কোন আঁতৰৰ পৰা চাই থকাজনে বুজিব নোৱাৰে। বুজি পাই কেৱল আমাৰ যাত্ৰাটোৰ কথা, আমাৰ উদ্দেশ্যটোৰ কথা। কিন্তু আমি নিৰ্জন পথ এটাই দি অচিনাকি পথিক এজনৰ লগতো খোজত খোজ মিলাই যদি গৈ থাকোঁ, আঁতৰৰ পৰা চাই থকাজনে তেওঁক আপোনাৰ বন্ধু বুলিয়েই ভাবিব। সহজ ভাষাত ক'বলৈ গ'লে আমাৰ শত্ৰু কোন, মিত্ৰ কোন সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল আমাৰ উদ্দেশ্য আৰু লক্ষ্য। মই কোৱা কাহিনীটোত শ্ৰীমন্তৰ বাবে ৰজাও শত্ৰু, কুকুৰকেইটাও শত্ৰু। কাৰণ ৰজাই মৃত্যুদণ্ড দিছে আৰু কুকুৰকেইটাই তাৰ প্ৰাণ নাশ কৰিব। শ্ৰীমন্তই শত্ৰু মিত্ৰ নিৰ্ধাৰণ নকৰি লক্ষ্য আৰু উদ্দেশ্যক প্ৰাধান্য দিলে। লক্ষ্য আছিল নিজৰ প্ৰাণ বচোৱা, উদ্দেশ্য আছিল ৰজাক প্ৰাণ ৰক্ষাৰ প্ৰাৰ্থনা কৰি নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰা। কিন্তু ৰজা সন্মতি নহ'ল প্ৰাণ ভিক্ষা দিয়াত। সেইবাবে নিজৰ লক্ষ্য সলনি নকৰি উদ্দেশ্য দিশে আগবাঢ়ি কৌশলেৰে কুকুৰকেইটাৰ বন্ধু হৈ নিজৰ প্ৰাণ বচালে। শ্ৰীমন্তৰ সন্মুখত মৃত্যু। হাত ভৰি বন্ধা ব্যক্তিজনৰ কৰিবলৈ তেতিয়া হাতত একোৱেই নাছিল। কিন্তু এটা বস্তু আছিল, সেইটো হ'ল আশা, জীয়াই থকাৰ আশা। সেই আশাৰ বাবে জয়ী হ'ল শ্ৰীমন্ত। সকলোৱে ভাবিব পাৰে শ্ৰীমন্ত নামৰ লগুৱাজনৰ প্ৰাণ ৰক্ষা কেৱল ৰজাইহে কৰিব পাৰিব, কাৰণ ৰজাইহে মৃত্যুদণ্ড দিছে। কিন্তু শ্ৰীমন্তই এটা বিকল্প পথৰ সন্ধান কৰি নিজৰ প্ৰাণ নিজে ৰক্ষা কৰিলে। আপোনাৰো সমস্যাৰ উৎস আছে ক'ৰবাত, সমাধান আছে ক'ৰবাত। আপুনি ভাবিছে মইহে আপোনাৰ সমস্যাৰ সমাধান কৰি দিব পাৰিম। কিন্তু সঁচা কথা ক'বলৈ গ'লে মই আপোনাৰ এটাও সমস্যা সমাধান কৰিব নোৱাৰিম। প্ৰতিটো সমস্যাৰে এটা বিকল্প পথ থাকে, সেই পথৰ সন্ধান কৰক। কথাখিনি কৈ খন্তেক থমকি বুদ্ধদেৱে আকৌ আৰম্ভ কৰিলে। এতিয়া হয়তো আপুনি মোক প্ৰশ্ন কৰিব পাৰে, এবাৰ বাৰু শ্ৰীমন্তই নিজৰ প্ৰাণ ৰক্ষা কৰিলে, কিন্তু ৰজাইতো এতিয়াও আকৌ মৃত্যুদণ্ড দিব পাৰে। কিন্তু মই যদি কওঁ, এনেকুৱাওতো হ'ব পাৰে শ্ৰীমন্তই আকৌ এবাৰ ৰজাক প্ৰাৰ্থনা জনাব যে সি নিৰ্দোষী, গতিকে সেই নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ এটা সুযোগ দিব লাগে। তাতে সি কবচটোও বিচাৰি উলিয়াব পাৰে আৰু এইবাৰ হয়তো ৰজাই সন্মতি দিব পাৰে। অসম্ভৱ বুলি একো নাই, যেতিয়া চমৎকাৰ হয় সকলো সম্ভৱ হয়। সেইবাবে মই কওঁ, নিজে নিজৰ সহায় হোৱা। সকলো প্ৰশ্নৰে উত্তৰ নিজৰ হাততে থাকে, কেৱল নিজে বিচাৰি উলিয়াব লাগে।